Hello guys, again back to my YouTube channel AK Challenge Azim. আজি গৈ আছো লংকা উদালি আৰু কিয় গৈ আছো কথা হল আজি শুক্ৰবাৰ 2 তাৰিখ আজিৰ পৰা এসপ্তাহ আগতে চিটি পঠিয়াইছিল AM মিউজিক অফিচিয়েল ইউটিউব চেনেলৰ ওনাৰ জনে তাৰ ঘৰত ইনভাইট দিছে আজি যাও আৰু কোন কোন আহে কি হয় তাতে সব দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব কি হয় নহয় সব দেখম আজি আৰু ভিডিওটো একেবাৰে ধামাকা হ'ব ধামাকা তো গাইস মোৰ ভাগিনটো আহি গৈছে এতিয়া আমি গাড়ীত উঠো যাওঁ একেলগে লগত আছে আৰু দুজন আমি তিনিজন যাম একেলগত লগত আছে কামাল জেডিআই ব্লগ সব রাইজক নমস্কার ওয়েলকাম মই কামাল জেডিআই ব্লগ আৰু আমি একে চ্যানেল এইটো হৈছে উজাইটো জোৰাপুখুৰী ৰোড আৰু ইয়ে হৈছে আমাৰ যোৱা বছৰ এমএলএ এয়া শিলাদিত্য দেৱ ডাঙৰীয়াৰ ঘৰ এইটো এয়া হৈছে জোৰাপুখুৰী পাৰ্ক এখন দেখিছে জোৰাপুখুৰী পাৰ্কৰ গেট হয় এখন আৰু গৈ আমি পাৰ হৈ আছো এতিয়া ভালুকমাৰী অভাৰ ব্ৰিজ এতিয়া ওপৰৰ ফালে গৈ আছো আহি পাই গলো মাৰ্কেটিং এতিয়া মাৰ্কেটিঙৰ ফালে সোমাই যাওঁ মামা এইটো ৰোড ক'ত গৈছে একেবাৰে এইটো খাকি হৈ আপুনি ডিফু যাব পাৰিব এইটো খাকি হৈ ডিফু যাব পাৰিব মই অহা নাই মই এই প্ৰথমবাৰ আহিছো মাৰ্কেটিঙৰ ৰোডত হয় এইটো 2 নম্বৰ খাকি ওলাই তাৰপিছত আপুনি সিধা ষ্টেট গলে আপুনি ডিফু পাই যাব ডিফু ওকে হয় তো আপুনি গৈছিলে নেকি আগতে এইফালে মই গৈছো আচ্ছা ঠিক আছে ৰোড কেনেকৈ ভাল নেকি বঢ়িয়া নম্বৰ 1 কিন্তু টাৰ্নিং আছে কিন্তু বহুত মানে শ্বিলঙৰ নিচিনা জোৰাপাতৰ নিচিনা টাৰ্নিং কেইটা আছে ন গাড়ীও আহি আছে বহুত স্পীডত এয়া আহি পালো ঘৰ আলমদাৰ ঘৰ আহি পালো চাই আছে বহুত আছে গায়ন ডাঙৰীয়া ছাৰ অদালি তিনিআলি আউটপোষ্টৰ সহপৰিদৰ্শক ডাঙৰীয়া আৰু তেখেতৰ লগৰ সহধৰ্মী ডাঙৰীয়া উপস্থিত বিভিন্ন অনুষ্ঠানৰ পৰা অহা আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আমাৰ ইউটিউবাৰ বন্ধুসকল সাংবাদিক বন্ধুসকল লামডিং থানাৰ বাইদেউ পৰিদৰ্শক বাইদেউ নামটো নাজানো ক্ষমা কৰিছো আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাই মেম্বাৰ বদৰুল ডাঙৰীয়াকে লগতে উপস্থিত লামডিং থানাৰ এসআই বাইদেউ ডাঙৰীয়াকে মঞ্চত উপবিষ্ট সকলো অতিথিসকল আজিৰ এই সভাখন হৈছে এটা এম মিউজিক অফিচিয়েল ইউটিউব মিটআপ চেনেলৰ এখন উদ্দেশ্য আশত ৰাখি এই সভাখন আয়োজন কৰা হৈছে লগতে ত্ৰিগায়ন হস্পিটেলৰ স্বত্বাধিকাৰী আহি আমাৰ মাজত উপস্থিত হৈছে তো গাইজ এয়া চাইছে বহুত মানুহ আহিছে আমাৰ পুলিচো আহিছে এয়া চাই আছে পুলিচৰ কাৰ
এইফালে হৈ আছে খোৱা বোৱাৰ ব্যৱস্থা, খাই আছে, খোৱা বোৱা চলি আছে। বেশি আমরা ইচ্ছা কৰিলে মানুহ সফল হ'ব পাৰে। ফায়াৰ দিয়াই যে উইল দিয়াই যে ৱে আপোনাসকলৰ প্ৰচেষ্টাত এই যে নৱপ্ৰজন্ম ইউটিউব কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতেও সমাজখন উপকৃত হৈছে আৰু উঠি অহা নৱপ্ৰজন্মও এটা উপাৰ্জনৰ ৰাস্তা বিচাৰি উলিয়াব পাৰিছে, লগতে সমাজৰ উন্নতিত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। লগতে আছে আমাৰ উদালি তিনিআলিৰ অচি ছাৰ, অচি ছাৰৰ জাহাংগীৰ আলমে আৰু ত্ৰিনয়ন হস্পিটেলৰ লগত এইখন মিট আপ হৈছে বা এইখন অৰ্গেনাইজ কৰিছিলে। ইয়াতে আহি মই নিজকে বহুত ভাল আনন্দ উপভোগ কৰিছোঁ। আজি আপোনালোকৰ আগত পাই মই নিজকে বহুত গৌৰৱিত পাইছোঁ। আৰু আলমলৈ আগলৈ মানে শুভেচ্ছা থাকিল যে আগলৈ আৰু আগবাঢ়ক তেখেতৰ ইউটিউব চেনেলখন AM মিউজিক অফিচিয়েল। মই নিজে এটা ছাবস্ক্ৰাইবাৰ আৰু কেতিয়াবা চাওঁ ভিডিঅ' আৰু আপোনালোকে কেনেকুৱা লাগে আপোনাৰ ভিডিঅ'টো চাই? ভিডিঅ'টো ভালে বনায় তেখেতৰ ভিডিঅ' আৰু আগলৈ আগবাঢ়ক বুলি শুভেচ্ছা থাকিল। থেংক ইউ। তো খোৱা বোৱাৰ ব্যৱস্থা হৈছে, চাওঁ। চব ৰেডি কৰা হৈ আছে বহুত ধুনীয়াকে। আলমবাই চব বস্তু ৰেডি কৰিছে, গাইছে ভাগিন লগত। একেবাৰে কিমান খাই আছে চাওক, ৰাইজ দৰ্শক চাওক। বহুত ধুনীয়া লাগিছে, তামাম চব্জি হৈছে। চ' গাইজ, আজিৰ পাৰ্টিৰ অৰ্গেনাইজ কৰা আমাৰ AM মিউজিক অফিচিয়েল ইউটিউব চেনেলৰ স্বত্বাধিকাৰী আলম বাগিনৰ সৈতে কথা পাতিম। তাৰ লগতে আছে এয়া টিম, 4জন টিম আছে, 4জনৰ লগত কথা পাতিম। প্ৰথমতে কিহত কাম AK চেলেঞ্জ আজিম ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। আৰু আপোনাৰ নামটো কি হয়? মোৰ নাম এবাদ হুছেইন। এবাদ হুছেইন। আৰু আপোনাৰ? জুহি ৰাহুল। জাহাংগীৰ আলম। আৰু আপোনাৰ? পূজা সিং। আৰু আপোনাৰ? তানবীৰ ফাৰ্নাণ্ডেজ। অ'কে। আপুনি কি মানে? চাইড ৰোল, কেমেৰামেন, স্ক্ৰিপ্টৰ ওপৰত অলপ কাম আৰু এডিটিঙৰ বিষয়ে অলপ। অ'কে। আৰু আপুনি? হিৰইন। আৰু আপুনি? মইতো আছো ৰোল, কেমেৰা, একশ্যন চব কৰে আপুনি। অ'কে। আৰু আপুনি? হিৰইন। আৰু মই হিৰো। আচ্ছা, হিৰো। অ'কে। আপোনাৰ এই চেনেলটো খুলিছে কিমান দিন হৈছে? আমাৰ 15 দিন মান হৈছে। মানে অসমত যিটো ধনী ব্যক্তি ইউটিউবাৰ বুলি ক'ব পাৰিব বোলে কি মোস্তাফিজুৰ আছে, মানে মোস্তাফিজুৰৰ লগত আমি টক্কৰ দিম বুলি ভাবিছো। এনেকুৱা মানে মোৰ উৎসাহ আছে আৰু গোটেই ৰাইজে যে মোক হেল্প কৰে তেহেঁতৰ লগত আমি নিশ্চয় টক্কৰ দিব পাৰিম। কি পাৰিম নে নোৱাৰিম? নিশ্চয় পাৰিম। তেহেঁতে আমাৰ সেইদিনাখন আমাৰ এটা ফ্ৰেণ্ডৰ মানে চেনেলটো মিউট পাৰ্টি আছিলে, তেহেঁতে কিবা এইটো লৈ ৰষ্টিং কৰিছে। তাৰ কাৰণে আমি সাজু হৈছো, মানে তেহেঁতৰ ওপৰত যাব পাৰো নে নোৱাৰো। আমাৰ ৰাইজে হেল্প কৰিলে নিশ্চয় আমি মোস্তাফিজৰ পৰা আৰু বেছি ওপৰত যাব পাৰিম। সেইটোৱে মই আশা কৰো। আমাৰ চেনেলত ভিডিঅ' দেখিলে, লাভ ষ্টৰী ভিডিঅ' আছে দেখিলে, আৰু প্ৰথম এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ, এটা লাইক, এটা কমেণ্ট কৰি দিবা। আপোনাৰ ওচৰত এইটোৱে আমাৰ ৰিকুৱেষ্ট।
তো গাইজ আপোনালোকে দেখিব পাৰিছে এয়া পিছফালে এ মিউজিক অফিচিয়েল এই নতুন এটা ইউটিউব চেনেল আৰু এইটো চেনেলত নতুন নতুন একেবাৰে ধামাকা ভিডিঅ' পাব এলবাম বনাই সিহঁতে ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ' বনায় ভিডিঅ'বিলাক চব চাব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ এটা কৰি দিব বেল আইকনটো দবাই দিব বেছি বেছি ভিডিঅ' শ্বেয়াৰ কৰিব এইটোৱে থাকে অসম জয় অসম কৈ দিয়ক জয় অসম থেংক ইউ